চিমেণ্ট মিনি ষ্টেডিয়ামত আৰু চিমেণ্ট চাপৰি মহাবিদ্যালয় খেলপথাৰ আৰু চিমেণ্ট চাপৰি SB বড়ো হাইস্কুল খেলপথাৰত এই তিনিটা খেলপথাৰতে আমাৰ খেল মহাৰণ অনুষ্ঠিত হ'ব গৈ আছে আৰু ইতিমধ্যে আমাৰ চিমেণ্ট চাপৰিত অহা কাইলৈৰ পৰা ইয়াত শুভাৰম্ভ হ'ব। ইয়াত বিশেষকৈ এথলেটিকৰ খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াত কাবাডী, ভলী আৰু এথলেটিকৰ যিখিনি 100 মিটাৰ দৌৰ 200 মিটাৰ দৌৰ এইখিনি ইভেণ্টৰ খেল অনুষ্ঠিত হ'ব আৰু SB বড়ো স্কুলত ফুটবল খেল অনুষ্ঠিত হ'ব আৰু চিমেণ্ট চাপৰি মহাবিদ্যালয়তো ফুটবল খেলৰ অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে তীব্ৰ গতিত আমাৰ এই কামখিনি চলি আছে। অহা কাইলৈৰ পৰা 3 তাৰিখৰ পৰা আমাৰ 10 তাৰিখলৈকে খেল অনুষ্ঠিত হ'ব। 10 তাৰিখে আমি শেষ কৰাৰ সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে বিভিন্ন জেগাৰ পৰা আমাৰ লগত যোগাযোগ কৰিছে আৰু 33টা পঞ্চায়তৰ এটা সমষ্টি ভিত্তিত এটা খেল অনুষ্ঠিত হ'ব আৰু এই জেগাতে মেইন জেগা হিচাপে তেওঁলোকে চৰকাৰী ফালৰ পৰা নিৰ্বাচন কৰিছে আৰু বিভিন্ন সংগঠন, বিভিন্ন বিষয়ববীয়া, বিভিন্ন চিমেণ্ট চাপৰি ৰাইজে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে আৰু এটা খুব সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে এতিয়া গোটেই কামখিনি ইতিমধ্যে আমাৰ আৰম্ভ হৈ আছে আৰু আমি যিসকল ক্ৰীড়াপ্ৰেমী ৰাইজ আছে সকলোকে এই খেল উপভোগ কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ আৰু স্পেচিয়েলি অহা কাইলৈ আমি খেল আৰম্ভ হোৱাৰ আগমুহূৰ্তত আমি আমাৰ এজন অসমৰ জনপ্ৰিয় গায়ক ভিকু কাশ্যপক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে ইয়াত সংগীত পৰিৱেশন কৰিব। তাৰ কাৰণে সকলো লোককে আমি আমন্ত্ৰণ জনাইছোঁ আৰু খেলা এটা পৰিৱেশ আমাৰ ইয়াত গঢ় লৈ উঠিছে এই অঞ্চলত আৰু সেই হিচাপে ৰাইজে সঁহাৰি জনাইছে আৰু সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। আমি ভিতৰীয়া গাঁৱত এইটো চৰকাৰে এটা সুন্দৰ পদক্ষেপ লৈছে। আমাৰ যিবিলাক ভিতৰৰ জেগাৰ অঞ্চলৰ ল'ৰাবিলাকৰ তেনেকুৱা খেলপথাৰ নাই বা তেওঁলোকে বিভিন্ন জেগাত তেওঁলোকে খেল খেলিবলৈ সুবিধা নাপায়। এতিয়া এই চৰকাৰে যিটো পদক্ষেপ লৈছে ইয়াৰ দ্বাৰাই বহু খেলুৱৈ গাঁৱৰ ভিতৰৰ অঞ্চলত সোমাই থকা খেলুৱৈসকল ল'ৰা ছোৱালী সকলোৱে ওলাই আহিবলৈ সুবিধা পাব আৰু এটা খুব সুন্দৰ পদক্ষেপ। এই পদক্ষেপে আমাৰ ভৱিষ্যত অসমৰ নতুন প্ৰজন্মসকলক এটা উৎসাহিত কৰিব। যিসকল ক্ৰীড়াপ্ৰেমী ল'ৰা ছোৱালী আছে বা খেল খেলি ভাল পায় তেওঁলোকে খুব উল্লাসেৰে ওলাই আহিছে আৰু আমাৰ ইয়াত বিভিন্ন সময়ত তেখেতলোকে ওলাই আহি খেল ধেমালি পৰিৱেশন কৰে আৰু বহুত প্ৰতিভা থকা ল'ৰা ছোৱালী আছে আৰু এই প্ৰতিভা ল'ৰা ছোৱালীবিলাকে বিকাশ কৰাত এটা সুন্দৰ পৰিৱেশ ইয়াত হ'ব। Nah,